নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ কোৰ লাইভ ব্লগ ইউটিউব চেনেললৈ। মই আজি এইটো কোনো ব্লগ ভিডিঅ' বনাবলৈ বিচৰা নাই। এইটো এটা হৈছে আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ'হে বনাবলৈ ওলাইছোঁ। এই ভিডিঅ'টো হৈছে যে সকলো মানুহৰে গাড়ীত ফাষ্টেগ লগোৱা থাকে আৰু ফাষ্টেগত কেনেদৰে ৰিচাৰ্জ কৰে প্ৰায় মানুহে গম নাপায়। অথচ নিজৰ এণ্ড্ৰইড মোবাইলত ফোনপে' গুগল পে' এইবিলাক থাকে, UPI থাকে, কিন্তু কেনেদৰে ৰিচাৰ্জ কৰে সেইবিলাক গম নাপায়। যে গুগল পে' দি পেলাই নিজৰ ফাষ্টেগ ৰিচাৰ্জ কেনেদৰে কৰে, মই আজি সেই বিষয়ে A to Z আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বেছি পলম নকৰি আমি মোবাইল স্ক্ৰীনলৈ যাওঁ বলক। প্ৰথমে যাব লাগিব গুগল পে'টো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত কিবা লক থাকিলে আপুনি লকটো খুলি ল'ব। লকটো খোলাৰ পিছত এক্সপ্ল'ৰ বুলি আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। বিজনেছ এণ্ড বিলৰ ৰাইট চাইডে, তাৰপিছত পিপিল এণ্ড বিলত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি বিল পে'মেণ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত চাব যে ফাষ্টেগ ৰিচাৰ্জ বুলি আছে। ফাষ্টেগ ৰিচাৰ্জ আপুনি ক্লিক কৰি দিব। আপোনাৰ ফাষ্টেগটো কি কোম্পানীত লগোৱা আছে সেইটো আপুনি চাই ল'ব। চাবৰ বাবে কি কৰিব লাগে, মই এইটো এই ভিডিঅ' শেষত মই জনাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব। ছাপ'জ ধৰক আপোনাৰ টেগটো IHMCL NSA ফাষ্টেগ। IHMCL মানে ইণ্ডিয়ান হাইৱে মেনেজমেণ্ট কোম্পানী লিমিটেড, NSA ফাষ্টেগ। ছাপ'জ ধৰক আপোনাৰ টেগটো হৈছে আপোনাৰ NSA টেগ, তেতিয়াহ'লে আপুনি IHMCL NSA ফাষ্টেগত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গেট ষ্টাৰ্ট বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ গাড়ী নম্বৰটো মাৰি দিব। ছাপ'জ AS01 আপোনাৰ গাড়ী নম্বৰটো মাৰি দিব যিটো আছে। ইয়াত আপোনাৰ নামটো মাৰি দিলে হ'ল, বা মানে অ'নাৰজনৰ নাম মাৰি দিলে হ'ল। নেমাৰিলে হয়, মই মাৰি পেলাই দেখুৱাই দিয়া নাই। আপোনাৰ যদি অ'নাৰ নাম মাৰিবলৈ বিচাৰিছে, অ'নাৰ নাম মাৰি দিব। তলত চাব লিংক একাউণ্ট বুলি আছে, ইয়াতে যিটো আপোনাৰ লিংক একাউণ্ট বুলি আছে, যিটো আপোনাৰ লিংক একাউণ্ট বুলি আছে, এইটো আপোনাৰ লিংক একাউণ্টত আপুনি ক্লিক কৰি দিব। ইয়াত আপোনাৰ একাউণ্ট হোল্ডাৰজনৰ নাম অট'মেটিকলি আহি যায়। কোনোবা এটা একাউণ্টত এনেকৈ নাম নাহে, কোনো অসুবিধা নাই। তাৰপিছত লিংক একাউণ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত বিজনেছেছ এণ্ড বিল আৰু এক্সপ্ল'ৰ, তাত তলত চাব যে IHMCL বুলি লিখা আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ গাড়ী নম্বৰটো অট'মেটিকলি আহি গ'ল। অহাৰ পিছত আপুনি যিমান ৰিচাৰ্জ কৰিব বিচাৰিছে, ছাপ'জ 500 ৰিচাৰ্জ কৰিব বিচাৰিছে, 500 ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ বেংক সেইটো মাৰি দিব, যিটো বেংক একাউণ্টৰ পৰা আপুনি ৰিচাৰ্জ কৰিব বিচাৰিছে সেইটো ক্লিক। নেট বহুত শ্ল' মাৰি আছে। তাৰপিছত আপোনাৰ পিন কোডটো মাৰি দিব। পিন কোডটো মাৰি দিয়াৰ পিছত অ'কে মাৰি দিব, আপোনাৰ ৰিচাৰ্জ ছাকচেছ হৈ যাব। আৰু আপোনাৰ ফাষ্টেগটো কি কোম্পানী ফাষ্টেগ লগা আছে আপুনি কেনেকৈ গম পাব? তাৰ বাবে আপুনি কাম এটা কৰিব লাগিব। বেক কৰি দিব এইটো। তাৰ বাবে আপুনি কাম এটা কৰিব লাগিব যে প্লে ষ্ট'ৰৰ পৰা মাই ফাষ্টেগ বুলি এটা এপ আছে, আপুনি সেইটো ইনষ্টল কৰি ল'ব লাগিব। মাই ফাষ্টেগ সেইটো মোৰ অলৰেডি ইনষ্টল কৰা আছে। ইনষ্টল কৰা আছে কাৰণে মোৰ এইটো ডাইৰেক্ট আনইনষ্টল, তাৰপিছত অ'পেন আহি গৈছে। আপোনাৰ যদি ইনষ্টল কৰা নাই, ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত গোটেইখিনি এলাউ মাৰিব। এলাউ মাৰাৰ পিছত আপোনাৰ এনেকৈ আহি যাব। এতিয়া মোৰ যেনেকৈ আহিছে আনইনষ্টল আৰু অ'পেন, তাৰপিছত অ'পেনত ক্লিক কৰি দিব।
আপোনাৰ যি গাড়ীয়ে টেগ লগোৱা নাথাকক কিয় আপুনি এইটো ইয়াতে আপুনি চব চাব পাৰিব যে কোনখন গাড়ী কি টেগ লগোৱা আছে, কি কোম্পানী টেগ লগোৱা আছে। এতিয়া আপুনি কাম এটা কৰিব লাগিব, এইটো চেক ষ্টেটাছৰ ওপৰত যিটো আছে চেক ফাষ্টেগ ষ্টেটাছ, তাৰ তলতে এণ্টাৰ ভেহিকল নাম্বাৰ, আপোনাৰ গাড়ী নম্বৰটো মাৰি দিব। ছাপ'জ AS01 আপোনাৰ গাড়ী নম্বৰটো মাৰি দিব। তাৰপিছত এই তলত চাব এইটো চেক ষ্টেটাছ আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত অট'মেটিকলি আপোনাৰ দেখাই দিছে যে ইছ্যু বেংক নেম, ইয়াত আপোনাৰ NSA ৱালেট বুলি আছে। সেইটো আপোনাৰ NSA টেগ লগোৱা আছে কাৰণে NSA ৱালেট বুলি শ্ব' কৰিছে। আৰু যদি আপোনাৰ পেটিএমো থাকে আপোনাৰ পেটিএম বুলি আহিব। তাৰপিছত এয়াৰটেল পে'মেণ্ট বেংক থাকিলে এয়াৰটেল পে'মেণ্ট বেংক থাকিব, IDFC থাকিলে IDFC দেখাব। আপোনাৰ যিটো বেংকৰ থ্ৰু দি পেলাই বা যিটো আপুনি টেগ লগাইছে সেইটো টেগৰ নাম তলত এইটো ইছ্যুৱাৰ বেংক নেমৰ এইখিনিতে আপুনি দেখাব। তেনেদৰে আপুনি ৰিচাৰ্জ কৰি ল'লে হয়। আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ। আৰু যদি ফাষ্টেগৰ ওপৰত যদি আপোনাৰ ধৰক কিবা কুৱেশ্যন থাকে সুধিব পাৰে, কমেণ্ট বক্সত জনাব। কমেণ্ট বক্সত যদি কিবা অসুবিধা হয় তথাপি কমেণ্ট বক্সত জনাব। আজিলৈ ইমানে, বাই বাই।